হেল্ল' গাইজ, কি খবৰ? ভালনে সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে? আমাৰ বিহু এয়া, আমি পিঠা পনা খুন্দিছোঁ। আজি বিহুৰ উৰুকা, কাইলৈ বিহু। সেয়েহে পিঠা পনাবিলাক খুন্দি পুৰি মেলি আজৰি হ'ব লাগিব। মই ঢেঁকী দি আছোঁ, মায়ে চালি আছে। আমাৰ প্ৰায় হ'বই আৰু ঘৰত আহি লৈ পিনি পিঠা পুৰাত আৰম্ভ কৰি দিলোঁ। তিলপিঠা বনাইছোঁ আৰু তিল আৰু গুৰ দি। তিলপিঠাখিনি পুৰি আমি বনাব লাগিব পকা মিঠৈ আৰু তেলপিঠা আৰু কিবাকিবি বনাবলৈ আছে। যিহেতু কাইলৈ পুৱাই মেজি ঘৰলৈ যাব লাগিব, সেয়েহে আমাৰ তিলপিঠা পুৰা হৈ গ'ল। আনফালে আমি বনাব লৈছোঁ পকা মিঠৈ। পকা মিঠৈ বনাওঁতে আমাক সহায় কৰিছে দেউতাই। ঘিউ দি পেলাই গুড় দিছে। গুড়খিনি ভালদৰে এনেদৰে গাখীৰ দিব লাগিব, তাৰপিছতে পাক উঠিবলৈ দিব। দিয়াৰ পিছত ইয়াতে মই দি দিছোঁ জালুকৰ গুড়ি অলপ, তাৰপিছতে ইয়াত দিছোঁ ইলাচি গুড়ি অকণমান। এতিয়া ভালদৰে লৰাই দিব লাগিব। তাৰপিছতে ইয়াত দিব লাগিব নাৰিকলৰ গুড়ি। এনেদৰে বাতি এটাতে 2 বাতি দিছোঁ আমি। তাৰপিছত ভালদৰে লৰাই গুড়খিনি পাক উঠাৰ পিছত গেছ অফ কৰি নমাই দিয়া হ'ব। এনেদৰে পাক উঠিবলৈ দিছে। তাৰপিছত এতিয়া গেছ অফ কৰি দিছে দেউতাই। ইয়াতে পিঠাগুড়ি অলপ লৈ গামলাতে তাতে গুড়খিনি দি দিছে। এতিয়া ভালদৰে সানি মেলি এতিয়া এনেদৰে মুঠি কৰিব লাগিব। এতিয়া এনেদৰে ভালদৰে মুঠি কৰা হোৱাৰ পিছত গোল গোল কৰি এনেকৈ লাৰু বনাই যোৱা হ'ল। তাৰপিছতে ইয়াতে শুকান পিঠাগুড়ি ছটিয়াই দিয়া হৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল পকা মিঠৈ। এইফালে এনেদৰে হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনবোৰ ভোগালীৰ উৎসৱ ভোগেৰে উপচি পৰক, তাকে কামনা কৰিছোঁ। আমি আহিলোঁ এতিয়া মেজি ঘৰলৈ। অহাত অকণমান পলম হ'ল খালি। কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম, চাই থাকক আপোনালোকে। প্ৰথমে আহি মই মেজি ওচৰত সেৱা ল'লোঁ। এনেদৰে দুয়োজনী সেৱা ল'লোঁ আৰু তাৰপিছতে আহিলোঁ ডাঙৰ আইতাৰ ওচৰলৈ। বিহু বুলি ডাঙৰ আইতাৰ ওচৰত সেৱা এভাগি ল'লোঁ। ডাঙৰ আইতা মানে মোৰ মাক হয়। এনেদৰে সেৱা এভাগ ল'লোঁ। প্ৰত্যেক বিহুতে সেৱা জনোৱাই হয় আইতাহঁতক। আইতাই অকণমান দুখ কৰিছে কালি, যিহেতু অকণমান আইতাৰ গাটো বেয়া আছিলে, কান্দিছে আইতাই। অকণমান আৱেগিক হৈ গৈছে আৰু সেইকাৰণে অকণমান মৰম কৰি দিছোঁ আইতাক। বেটাক কিয় অনা নাই সুধিছে। তাৰমানে বেটাক শুই থকাৰ কাৰণে ঘৰত থৈ গৈছিলোঁ অকণমান সময়ৰ কাৰণে। আহিব বুলি কৈছোঁ আৰু। এতিয়া আহিলোঁ আমাৰ সৰু আইতাৰ ওচৰলৈ। সৰু আইতাৰ ওচৰতো সেৱা এভাগ লৈছোঁ বিহু বুলি। গধূলি হ'লেও যাব পাৰা কি মামী। এতিয়া আমি যিহেতু ঘৰৰ পৰা পিঠা পনা লৈ গৈছিলোঁ, যিখিনি মানুহ মেজিৰ ওচৰত আছিলে সকলোকে চাহ দিছোঁ এতিয়া। বেটাৰ এবাৰ প্ৰথম ভোগালী বিহু।
মেজি ফুৱাইছে প্ৰথমবাৰৰ বাবে পাইছে মেজি জুই শেষ ল'বলৈ। হেপ্পী ভোগালী বিহু। এইয়া বেটাই মেজি ফুৱাইছে, চাই থাকক আপোনালোকে। এয়া মামা মামী আহিছে। কেনেকুৱা এয়া মামীহঁতো আহি গ'ল মেজি ঘৰলৈ। হেপ্পী মাঘৰ বিহু ভালে থাকক, নতুন বছৰ শুভেচ্ছা থাকে। হাই হাই দিদা, হেপ্পী ভোগালী বিহু কৈ দিয়া আকৌ, হেপ্পী ভোগালী বিহু কৈ দিয়া, চবে চিঞৰি দিয়া আকৌ, হেপ্পী ভোগালী বিহু জোৰকে। এইফালে আমাৰ পোৱালিহঁতৰ নাচ ষ্টাৰ্ট কৰিছে আৰু লগত মায়েও সহযোগ কৰিব এতিয়া, চাই থাকক। এয়া আছিল আৰু মেজি ঘৰত সেৱা ল'লোঁ। অহা অকণমান পলম হ'ল, বেটাৰ অকণমান চৰ্দি লাগি আছিলে, সেইকাৰণে অকণমান দেৰিকৈ আহিব লগা হ'ল। এতিয়া ঘৰলৈ গৈ থাকোঁ। আইতাহঁতকো সেৱা ল'লোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। গৈ থাকোঁ তেনেহ'লে, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এয়া শেষত পুনৰবাৰ আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ফালৰ পৰা। সকলোৰে জীৱনবোৰ সুন্দৰ হওক, আনন্দৰ হওক, ভোগৰ উৎসৱ ভোগালীৰ সকলোৰে ভোগেৰে উপচি পৰক, তাকে কামনা কৰিছোঁ। ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নেক্সট আকৌ পুনৰ এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।